গুড মৰ্নিং সকলোকে আশা কৰো আপোনালোক সকলো ভালে আছে আজি খুব ফূৰ্তিৰ দিন আজি প্ৰীতি আহিব তাই প্ৰায় 4-5 মাহ মানৰ পিছতে আহিব আৰু তাই আজি প্ৰথম মানে প্লেসমেন্ট হোৱাৰ পিছত প্ৰথম ঘৰলৈ আহিব গতিকে আমি এয়াৰপৰ্টলৈ যাম আনিবৰ কাৰণে আৰু তাই আহিবৰ কাৰণে কিছুমান সৰু সুৰা যা যোগাৰ কৰিছো একদম সৰু সুৰা যা যোগাৰ কিছুমান কৰিছো গতিকে আপোনালোকেও চাওকচোন কিনো কৰিছো লিখিলো welcome home Preety congratulations on your placement এনেকে বুলি লিখি থৈ দিলে ভাল পাব তাই আহি পেলাই দেখি পেলাই আৰু তাই আহি পাব প্ৰীতি আহি পাবহি 6:30 আমি ঘৰৰ পৰা যাম 5টা বজাত এয়াৰপৰ্টলৈ বুলি গতিকে চাই থাকিব ভিডিঅ'টো তাই কেনেকুৱানো এক্সপ্ৰেছন বিলাক মই আপোনালোকক দেখুৱাই যাম প্ৰীতি আহিবৰ কাৰণে একদম সজাই পৰাই ৰেডি অলপ পিছত আৰু আধা ঘণ্টাৰ পিছত আকৌ প্ৰীতিক আনিবলৈ যাম এয়াৰপৰ্টলৈ আহকচোন চাওঁ মই কেনেকে সজালো চাব তাই আহিলে এইবিলাক কেণ্ডেল বিলাক জ্বলাই দিম এই কেণ্ডেল বিলাক আন্ধাৰত আৰু ভাল লাগিব আৰু তাইক আহিলে অকমান বাহিৰত ৰখিবলৈ দি পেলাই এই কেণ্ডেল কিটা জ্বলাই দিম তেতিয়া আপোনাক আকৌ দেখুৱাম প্ৰীতিক এয়াৰপৰ্টৰ পৰা আনিবলৈ যাওঁতে দেখিলো এয়া লিঅ' এক্সপো চলি আছে ভাবিলো প্ৰীতিক লৈ ইয়ালৈ এবাৰ আহিব লাগিব এইবোৰ দেখিছে লাইটবোৰ পাই গলো আমি এয়াৰপৰ্টত প্ৰীতি নামিব হৈছে ন 6:30 হল নেকি 6:30 হৈছে আহি পাবৰ হৈ গৈছে 6:30 হৈ গল ইণ্ডিগো এনে সাধাৰণতে টাইম মতে পাইহি কিন্তু এতিয়া তাই ফোন কৰা নাই দেখোন ফোনটো সুইচ অফ দেখুৱাই আছে তাই আহিলে মই আপোনাক দেখুৱাই আছো ইমান নম্বৰত দেখি ইমান ভাল লাগি আছে নহয় মনটো কিবা এটা বহুত ফূৰ্তি লাগি আছে এইমাত্ৰ প্ৰীতিয়ে ফোন কৰিলে তাই জাষ্ট লেণ্ড কৰিছে এতিয়া মই গৈ আছো তাইক ল'বৰ কাৰণে Wow!
আহিছা আমি ঘৰৰ ওচৰ পাইছোহি আৰু এতিয়া কেনেকুৱা লাগিছে তোৰ বহুত দিনৰ মূৰত ঘৰলৈ আহি ভাল লাগিছে ইমান ভাল লাগিছে 5 মাহ হ'ল নেকি 5 মাহ হ'ল 5 মাহ লাগিছে ঘৰত সোমাই পেলাই ভাল লাগিল প্ৰীতিবা আহি গ'ল চা এই নিজৰ প্ৰীতিবাক চাবলৈ আহিছে এই চা সেই প্ৰীতিবা Okay, bye. Niku. Preety ahi ase moi candle black jalauge ro expression dekhwai ase Engineering pass kori ছোৱালীজনী আহি গ'ল পাছ আৰু কেই মাহ আছে কচোন তোৰ আৰু 6 মাহ আৰু নেক্সট জুনত শেষ হ'ব কিমান কেনেকুৱা লাগিছে তোৰ আজি ঘৰখন পাই পেলাই ভাল লাগিছে বহুত ভাল লাগিছে আহি যা তুমি এইফালে আহা Oh my god! Wow! Congratulations! Thank you! আজি ৰাতিপুৱা মই এইবিলাক কৰি আছিলো My god, কেনেকুৱা ধুনীয়া লাগিছে ধুনীয়া লাগিছে এই কেণ্ডেল ষ্টিকটো কেনেকুৱা লাগিছে এইটো চা বহুত ধুনীয়া লাগিছে বাপৰে মই কাৰণে যাওঁতে এয়াৰপৰ্টলৈ মই একো নিয়া নাই Oh my god! কাৰণ ইমান বস্তু আছে ঘৰতে হয় নাই কেনেকুৱা ধুনীয়া লাগিছে ভাবাই নাছিলো বহুত ধুনীয়া লাগিছে ফটো এখন তোলোতে ছাৰপ্ৰাইজ নাই এনেই তোৰ ৰুমটো চা আৰু বহুত দিনৰ মূৰত আহিছে কিউট এইটো সুটকেছটো বঢ়িয়া লাগিছে ভাল লাগিছে বহুত ধুনীয়া লাগিছে কেতিয়া আনিলা এইকেইটা প্ৰীতি চুটকেছ ধুনীয়া নতুন নতুন চেণ্ডেল কিনি থৈছো দেই তোলে এটা কাপোৰ চাপোৰ চেঞ্জ কৰি ল ভোক লাগিছে নেকি ইমান লাগা নাই মাত্ৰ ৰোল খালো যে প্ৰীতি তোলে কেক বনাইছো চা তোলে কেক বনাইছো চা ये देखो চকলেট কেক নহয় পাম কেক পাম কেক ভাল কৰিছে দেই তই কণী নাখাও যে কণী খাই বেয়া পাওঁ থেংক ইউ প্ৰীতি খাই পেলাই কবি দে কেনেকুৱা হৈছে অ'কে ফূৰ্তি আৰু দে মিঠা ঠিক আছে বহুত ধুনীয়া পাৰফেক্ট প্ৰীতি অহাৰ পিছদিনাখনৰ পৰাই আৰম্ভ হৈছিলে নটসূৰ্যৰ 5দিনীয়া নাট সমাৰোহ গতিকে পিছদিনাখন নটসূৰ্যৰ নাটক চাবলৈ গ'লোঁ ভগৱান নাটকৰ এগৰাকী বিশিষ্ট অভিনেত্ৰী হীৰা নেওগ বাইদেউ আৰু কিছু সময় আমি আজি নটসূৰ্যৰ নাট সমাৰোহ চাবলৈ আহিছোঁ প্ৰীতিকো লগতে লৈ আহিছোঁ আৰু আজি আছে নাটক
মলয়া গোস্বামীৰ আলি দুমোজাত আলি দুমোজাত আৰু তাৰে কিছুমান চিন আপোনালোককো শ্বেয়াৰ কৰিম, চাই থাকিব। ধুনীয়া অনুষ্ঠানত আহি আটাই উপস্থিত হৈছো। লগতে এষাৰ বিশেষ কথা মই উল্লেখ কৰিবলৈ ভাল পাম যে নটসূৰ্যৰ জন্মদাতা আৰু আছে বাবে আপুনি এই মাত্ৰ এইখিনি কথা উল্লেখ কৰিছিল। মই হাতেৰেও ৰাজি, মাহেৰেও ৰাজি। প্ৰীতি কেনেকুৱা লাগিলে? ভাল লাগিছে ন? ধুনীয়া আছে, মিনিংফুল। নামটো মানে বিশেষকৈ মিলিছে। নিজকে বিচাৰি আৰু আলি দুমোজা নামটো ইমান ধুনীয়া, মানে একদম পুৰা মিলি গৈছে ন? কিন্তু ইমান বেছি ভাল লাগিলে নহয়, ভাল লাগিলে। নাটক পাগল আমি, নাট্যপ্ৰেমী। স্বনামধন্য নাট্যকার মহেন্দ্র বর্তমানে আলি দুমোজাত এইখিনিতে পৰ্যটক দৰ্শক ৰাইজৰ পৰা আমাৰ নটসূৰ্যৰ ফালৰ পৰা পৰিচালক মলয়া গোস্বামী এখনি ফুলাম গামোচা এটি ফুল আৰু কাৰ্যকৰী সভাপতি মই এইখিনিতে নাটকৰ লগত জড়িত তপন পোহৰত আছে। নাটক চাই উঠিয়ে আমি নাবাৰ্ড কাৰিকৰী মেলা চাবলৈ গ'লোঁ। আমি নাটক চাই নাবাৰ্ড কাৰিকৰী মেলা 2023 ইয়াত চাবলৈ আহিছিলোঁ, কিন্তু
আমি অহা মানে শেষেই হৈ থাকিলে, কিন্তু ভাংৰা ডান্স অকণমান আছিলে, সেয়া বৰপেটাৰ আতচবাজি চালোঁ, সেইখিনি চাই পেলাই এতিয়া উভতিছোঁ আৰু ভাল লাগিলে গাই। প্ৰীতি অহাৰ দুদিনৰ পিছতে আছিলে শাহুমাৰ জন্মদিন। গতিকে চাওকচোন আমি কেনেদৰে জন্মদিন পালন কৰিলোঁ। এনেদৰে আমি কেক কাটি উঠি ৰাতিৰ ভাত সাজ সকলোৱে মিলিজুলি খালোঁ। আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল প্ৰীতিয়েও যে চেন্নাইৰ পৰা আহি আইতাকৰ জন্মদিনটো পালে, গতিকে আমাৰ খুব ভাল লাগিলে। আমি নটসূৰ্য ফণী শৰ্মাৰ নাট সমাৰোহৰ আজি পঞ্চম নিশা, আৰু আমি প্ৰীতি আৰু মই আকৌ নাটক চাবলৈ আহিছোঁ। আৰু আজি নাটকখনৰ নাম ক'ব প্ৰীতিয়ে। নাটকখনৰ নামটো হৈছে মাই ৱাইফছ আঠৱা বচ্চন। মাই ৱাইফছ আঠৱা বচ্চন। এয়া বলিউডৰ পৰা আহিছে তেওঁলোক। অনুপ সোণী আহিছে, মনীষা সিং আহিছে, জৈন। গতিকে আপোনালোকেতো চিনি পাবই চাগে অনুপ সোণীক। গতিকে আমাৰ নাটকৰ কিছুমান দৃশ্যাংশ আপোনালোকক আগত আগবঢ়াম। এই পিছফালৰ গাড়ীখন আহি আছে, একো দেখা পোৱা নাই, লাইট আহি আছে। গতিকে নাটকৰ কিছুমান দৃশ্য আপোনালোকক দেখুৱাম, চাই থাকিব। আমি দুজনী খুব এনজয় কৰি আছোঁ। तो क्या होता है, एक सुपरहिट ड्रामा बन जाता है जिसका नाम है माय वाइफ सेड वचन। अ बिग क्लैप फॉर दिस प्ले। एनीवे, जोक्स अपार्ट, उसी तरीके से हमारी लाइफ में दो कॉन्सेप्ट हैं, इंडियंस और बजट एयरलाइंस। कितने अच्छे लगते हैं ना, अलग अलग बजट एयरलाइंस, इंडियंस। सो व्हाट आई सजेस्ट, इससे पहले कि दक्ष आप लोगों के घर पहुंचे, स्टार्ट टॉकिंग टू ईच अदर यार, बातें करो एक दूसरे के साथ। या बेबी, या चलो ना, बात करनी है प्राइवेट में। प्राइवेट में? देखो, मैंने कहा था ना, ये दक्ष ने जो प्राइवेट वाला काम है ना, ये बहुत अच्छा करवा दिया गया है। ओनिशा के बारे में। ओनिशा? नहीं बेबी, मैंने बताया था ना, ओनिशा लंबी सी है, सामने सी बड़ी बड़ी आंखें उसकी, सुनहरे बाल हैं उसके। हमारे रिएक्शन फाइनली हमारी रिलेशनशिप खराब करते चलेंगे। हाँ यार, सही कह रही हो तुम यार, बात तो करनी चाहिए, छोटी हो या बड़ी। প্ৰীতি অহাৰ পাছতেই নাটক, মেলা, বিয়া, জন্মদিন, থিয়েটাৰ, আমি গোটেইবোৰ মিলি পেলাই ইমান এইকেইটা দিন ফূৰ্তি কৰিলোঁ নহয়, খুব ভাল লাগিলে।